ৰাইজ মই আছো বৰ্তমান হিমালয়ত মানে জুই ফুৱাই আছো। এটা বেছ কেম্প হয়, অকমান মানে এটা ব্লেজ হয়, বহুত ধুনীয়া হিমালয়ৰ লগতে আছে। আৰু এতিয়া ৰাতি বাজিছে 9টা আৰু এতিয়া মই গৈ আছো ভাত খাবলৈ। আৰু এয়া মোৰ ভাত আহি গ'ল আৰু ইয়াতো কাঁহৰ থালি চলে দেই, ইয়াত কাঁহৰ থালি। আৰু ইয়াতে নানান ধৰণৰ বস্তু আছে আৰু লগত এইটো দালি আৰু চিকেন। চিকেন আছে, লোকেল চিকেন দেই। কিয়া হে ये? ঘি। আচ্ছা, ঘি দি আছে দেখিছে, ঘি আনাৰ ষ্টাইলটো চাওক। মানে ঘি ষ্টাইল মানে বেলেগ এটা লেভেল। মানে এতিয়া ঘি দিব মানে দিয়ক, দিয়ক ঘি দিয়ক। আৰু ইয়াৰ ঘি দি আছে চাওক ৰাইজ, মানে আল্টিমেট এক্সপিৰিয়েঞ্চ। আৰু ঘি কেনেকে দিছে মানে ৰাইজ, কেণ্ডেল লাইট ডিনাৰ কৰি আছো আৰু মানুহজনীও লগত আছেতো। বহুতটা মন আছিলে মানুহজনীৰ কেণ্ডেল লাইট ডিনাৰ কৰাৰ। আৰু মই 4খনমান কাণ্ট্ৰি ঘূৰিছো আৰু এইখন মোৰ আৰু চাগে কি কৰিব নাজানো, ভগৱানে কি কৰে নাজানো ভৱিষ্যতলৈ। কিন্তু এইখন মোৰ 5 নম্বৰ কাণ্ট্ৰি হয়। আৰু ইয়াত মোৰ মানুহজনী আৰু মই কেণ্ডেল লাইট ডিনাৰ কৰি আছো দেই। কেণ্ডেল জ্বলি আছে আৰু মজা এক্সপিৰিয়েঞ্চ মানে, আৰু ক'ব নোৱাৰো আৰু আমি মানে হাতেৰে খোৱাৰ মজাটোৱে বেলেগ। আৰু চামুচ বাদ দিলো আৰু এতিয়া হাতেৰে খাম। এতিয়া ভাত খাওঁ দেই, ভাত খাওঁ আৰু বেছি লেকচাৰ মাৰি আছো, ভাতটো খাই লওঁ। ঘি অকণ বেছি হৈ গ'ল, বাট মজা। আৰু যে বিনছটো যে দেখাইছে, এইটো বিনছটো যে এইটো তিলৰ লগত বনাইছে। আৰু এইটো হ'ল ৰাজমা। আৰু এইটো হ'ল বইল বন্ধাকবি আৰু কণীৰ লগত। মজা। আৰু চাটনি, চাটনিটো অলপ বেলেগ টাইপত বনাই মানে। অসমৰ বানবাটিটোৰ নিচিনা হয়নে ৰাইজ? চাওক, মানে কোনো মছলা নাই, একো নাই, বহুত টেষ্টি হয়। লোকেল চিকেন এপিচ খাই চাওঁ। আল্টিমেট, ভাষা নাই। আৰু মই বহুত জেগাত গৈছোঁ, বহুত জেগাত খাইছোঁ, আপোনালোকে দেখিছে ৰাইজ। কিন্তু খাদ্যবিলাক, মই নেপালত যিটো খাদ্য খাই আছোঁ, হিমালয়ৰ লগত যিটো খাদ্য খাই আছোঁ, সঁচাকৈ সিহঁতৰ মানুহৰ গালবিলাক ৰঙা ৰঙা। কিয় হয় জানে? সিহঁতে ইমান ধুনীয়া খাদ্য খায় আৰু ইউনিক, আৰু কোনো মছলা নাই মানে ইয়াত। পেট বেয়া নকৰে মানে, ইমান ধুনীয়া। এতিয়া খাই লওঁ।